প্ৰত্যাহাৰ কৰিব হিমন্ত চৰকাৰে তাৰ কুচকাৱাজ আৰম্ভ কৰিছে। এয়া হিমন্ত চৰকাৰৰ পদক্ষেপ। প্ৰথমে গোচৰ ৰুজু কৰা হয় আৰু পিছত প্ৰত্যাহাৰ কৰা হয়। এই মুহূৰ্তৰ এই বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো। কিয় হিমন্ত চৰকাৰে 26,000 গোচৰ প্ৰত্যাহাৰ কৰিব বিচাৰিছে? গোচৰ প্ৰথমে ৰুজু হয়, তাৰপিছত এতিয়া প্ৰত্যাহাৰৰ দিশত হিমন্ত চৰকাৰ। সৰু সৰু 26-27,000 গোচৰ উঠাই ল'ব হিমন্ত চৰকাৰে। আনফালে বাল্য বিবাহৰ বিৰুদ্ধে হাজাৰ হাজাৰ গোচৰ ৰুজু কৰা হৈছে। সৰু সৰু অপৰাধৰ গোচৰ উঠাই ল'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আনফালে বাল্য বিবাহৰ নামত কিন্তু হাজাৰ হাজাৰ গোচৰো ৰুজু কৰি আছে। আদালতক সকাহ দিয়াৰ বাবেই এই ধৰণৰ এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে হিমন্ত চৰকাৰ। অত্যাধিক গোচৰৰ বোজা হ্ৰাস কৰাৰ বাবেই উঠাই ল'ব হাজাৰ হাজাৰ গোচৰ। কাৰণ ন্যায়িক প্ৰক্ৰিয়াত, ন্যায়িক ব্যৱস্থাত ওপৰত অত্যধিক হেঁচা এই গোচৰসমূহে আনিছে। নিম্ন আদালতৰ কিছু ৰেহাই দিয়াৰ বাবে সৰু সৰু গোচৰসমূহ উঠাই লোৱাৰ সিদ্ধান্ত হিমন্ত চৰকাৰ। এই পদক্ষেপ হিমন্ত চৰকাৰে পূৰ্বতে ঘোষণা কৰিছিল। এতিয়া সেই পদক্ষেপ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে। সৰু সৰু অপৰাধৰ গোচৰ উঠাই লোৱাৰ কথা কোৱা হৈছে, কিন্তু আনফালে বাল্য বিবাহৰ নামত হাজাৰ হাজাৰ গোচৰ ৰুজু কৰি আছে হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰৰ যুক্তি, যাতে নিম্ন আদালতসমূহক এনে সৰু সৰু গোচৰসমূহৰ ফালৰ পৰা তেওঁলোকৰ কাম যাতে কিছু হ্ৰাস কৰা হয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে। কাৰণ আদালতসমূহত তেওঁলোকৰ কেপাচিটিতকৈ অত্যধিক বেছি গোচৰ ইতিমধ্যে ৰুজু হৈ আছে। সিমান জাজ বৰ্তমানলৈকে দেশত নাই, যিমান গোচৰ বৰ্তমান ৰুজু হৈ আছে। আৰু সেইবাবে ন্যায়িক প্ৰক্ৰিয়াক ক্ষিপ্ৰতৰ আৰু ত্বৰান্বিত কৰাৰ বাবে হিমন্ত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এনে সৰু সৰু গোচৰ, যিসমূহ গোচৰে অনাহকত ন্যায়িক প্ৰক্ৰিয়াৰ হেঁচা বেছি দি আছে, ন্যায়িক প্ৰক্ৰিয়াৰ সময়ৰ অভাৱ হৈছে, সেনে গোচৰসমূহ যাতে প্ৰত্যাহাৰ কৰা যায় তাৰ বাবে আগবাঢ়িছে। কিন্তু এনে গোচৰ, যি বাল্য বিবাহৰ দৰে গোচৰসমূহ কিন্তু হিমন্ত চৰকাৰে ৰুজু কৰি আহিছে।